নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। দেখিছেই আপোনালোকে আৰু বৰফ চাব আহিলোঁ। ঠাণ্ডাটো বহুত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক সকলোকে। আহি পাই গ'লো দেই, বৰফ টাৱাং আহি পাই গ'লো। টাৱাং বান্ধিব লাগিব ন, বান্ধিব লাগিব নি? বাইক নগৈছে আমাৰ বাইক যোৱা নাই, ঠেলি যাব লগা হৈছে। ৰখিলো লাহে লাহে আমি ওপৰলৈ গৈ আছোঁ। এতিয়া একবাৰ আমি পৰাৰ কাৰণে লাহে লাহে যাব লগা হৈছে। বহুত ভয়ত যাব লগা হৈছে। টাৱাঙতো ওচৰতে পালোঁ। টাৱাংটো কিমান 100 কিলোমিটাৰ, 150 কিলোমিটাৰ হয় আহিব ইয়াৰ পৰা। বেছি দূৰ নহয়, দিৰাঙৰ ওচৰতে, অৰুণাচল প্ৰদেশ দিৰাঙৰ ওচৰতে। এতিয়া গৈ আছোঁ। জীৱনত প্ৰথমবাৰ দেখিছোঁ না টাৱাং যোৱাতকৈ। টাৱাংটো বহুত দূৰ হৈ যাব। টাৱাং মই ভাবি আছিলোঁ দেই ল'ব টাৱাং যাম একবাৰ, বৰফ চাব যাম, কিন্তু আজিয়ে দেখিলোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।
ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।